হাই সকলোকে লক্ষ্যমণি ব্লগ চেনেলত স্বাগতম জনাইছোঁ আৰু সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আজি মই এটি আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত আহিছোঁ। সকলোৱে ভিডিঅ'টি চাব বুলি আশা ৰাখিলোঁ। মই যোগাৰ কৰি লৈছোঁ, বেছি একো নহয়, এইখিনি বস্তুৱে আজি যিটো ভিডিঅ' বনাব লৈছোঁ এই ভিডিঅ'টোত এইখিনি সামগ্ৰীৰ প্ৰয়োজন হ'ব, যে কেঁচা বাদাম আৰু চেনি হয়, এইটো ইলাচি হয় আৰু এইটো গাখীৰ পাউডাৰ হয়। এই চাৰিবিধ বস্তু দি পেলাই মানে মই এটা মিঠাই বনাম। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু কেনেকুৱা মিঠাই হ'ল, কি মিঠাই বনালোঁ, কেনেকুৱা লাগিছে সকলোৱে জনাব মোক কমেণ্ট। মই যিখিনি কেঁচা বাদাম আছিল বাদামখিনি মই ভাজি ল'ম। ভাজি আছোঁ, হোৱা নাই, অলপ কৰকৰীয়া হৈ গ'লে ভাল লাগিব মানে। ল'লোঁ যিহেতু এতিয়া বাকলিখিনি চাফা কৰিম। গোটেইকেইটা বাদামৰ পৰাই বাকলিখিনি চাফা কৰিম, নহ'লে বাকলি থাকিলে দেখি বেয়া লাগিব ন, এনেকৈ বগা হৈ থাকিলে ভাল লাগিব। বাকলি থাকিলে বেয়া লাগিব দেখি, মিঠাইটো ৰঙা ৰঙা ওলাই থাকিব নহয়। ভালকৈ চাফা কৰি লওঁ। চাফা কৰি ল'লোঁ, এতিয়া পিচি দিওঁ, গুড়া কৰি লওঁ। মিক্সাৰত পিচি ল'লোঁ, পিচি এতিয়া পিচি ল'লোঁ। এতিয়া গাখীৰ পাউডাৰ দি দিছোঁ, মানে যিমানখিনি বনাই সেইখিনি পৰিমাণ অনুসৰি দিলেই হ'ল। এতিয়া মই 2 চামুচ 3 চামুচ দিছোঁ। ভালকৈ মিলাই ল'ব গাখীৰ পাউডাৰখিনি আৰু বাদামখিনিৰ লগত গুড়াটো ভালকৈ মিলাই ল'ব। এইখিনি গাখীৰৰ পাউডাৰ আৰু বাদামৰ গুড়াখিনিৰ লগত ভালকৈ মিলাই ল'লোঁ। মিলাই এতিয়া পানী গৰম কৰিম। এইটো 1 কাপ পানী দিছোঁ আৰু 1 কাপ দিওঁ, মানে পৰিমাণ অনুসৰি পানী দিব আৰু যিমানখিনি বনাই সিমানখিনি অনুমান কৰি দিব। পানীখিনি গৰম হ'ল যিহেতু এতিয়া মই চেনি দি দিওঁ। এতিয়া চেনি দি দিছোঁ, চেনি পানী কৰি মানে পৰিমাণ অনুসৰি চেনি দিব। আপোনালোকে উতলি আছে যিহেতু এতিয়া মই এই গুড়াখিনি দি দিওঁ, যিটো গাখীৰৰ পাউডাৰ আৰু বাদামৰ গুড়া কৰি থৈছিলোঁ সেইটো দি দিওঁ। যিটো গাখীৰৰ পাউডাৰ আৰু বাদামৰ গুড়া চেনি পানীখিনি দি দিছোঁ, এতিয়া লৰাই আছোঁ ডাঠ হোৱালৈ, মানে যেতিয়ালৈকে ডাঠ নহয় তেতিয়ালৈকে লৰাই থাকিম। এতিয়া যিটো মই লং ইলাচি মানে ইলাচি খুন্দি থৈছিলোঁ ন, ইলাচি গুড়াখিনি দি দিছোঁ। ইলাচি গুড়া দি দিছোঁ। আৰু এটা মই ক'বলৈ পাহৰিলোঁ, 4টা সামগ্ৰী ন 5টা, মই ঘিউ দিব ঘিউৰ কথা ক'ব পাহৰিলোঁ। ঘিউ পৰিমাণ অনুসৰি দি দিব, 2-3 চামুচমান ঘিউ দি দিব। ঘিউখিনি গলা নাই, ওলা নাই, ফুটি থকা নাই যে, গলাই লওঁ। ঘিউখিনি দি দিছোঁ, মানে ইলাচি দিলোঁ, ঘিউ দিলোঁ। এতিয়া লৰাই আছোঁ, ডাঠ হোৱালৈ ৰৈ থাকিম, লৰাই থাকিম। যেতিয়া ডাঠ হ'ব তেতিয়াহে মানে হ'ব আৰু। এতিয়া মই ইয়াৰ পৰা উলিয়াই দিওঁ হা, চচটোৰ পৰা উলিয়াই দিলোঁ। এতিয়া মই টান হৈ গৈছে, দেখিছেনে? টান হৈ গৈছে, টান হৈ গৈছে। এখন হাতে মোবাইলটো লৈ আছোঁ যে দেখাব অলপ দিগদাৰ হৈছে, মোবাইলটো থৈয়ে লওঁ। তাৰপিছতে টান হৈ গৈছে। ইয়াত মই ঘিলা পিঠাৰ দৰে বনাই যাম। মই এতিয়া এনেকৈ লাডু বনাইছোঁ। হেৰি কৰিব পাৰে, লাডু নবনাই ঘিলা পিঠাৰ দৰে এনেকৈ পেৰাৰ দৰেও বনাব পাৰে, যোনে যেনেকৈ বনাই ইচ্ছা আৰু। মই এতিয়া লাডুটো বনাই দিছোঁ। মোৰ হৈ গ'ল ঘৰত বনোৱা মানে ঘৰুৱা মিঠাই আৰু বাদাম আৰু পাউডাৰ গাখীৰ দি পেলাই চেনি ঘিউ মিলাই যিটো মই বনালোঁ মিঠাই,
সেইটো আপোনালোকে সকলোৱে বহুত সহজ ঘৰতে বনাব পাৰে আৰু বনাই খাব পাৰে। আৰু হৈ গ'ল বাদামৰ মিঠাই বনালোঁ যিহেতু এইটো হৈ গ'ল। আপোনালোকে খুব সহজতে অতি সোনকালে ঘৰতে বনাই খাব পাৰে। আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। কেনেকুৱা ভিডিঅ' বনাব লাগে মই মানে নাজানো, কিয়নো মোৰ নতুন চেনেল খুলিছোঁ। মানে কি ভিডিঅ' বনাম, কি পষ্ট কৰিম, কি আপোনালোকে ভাল পাব সেই বিষয়ে মই নাজানো। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে, তেনেকুৱা ধৰণৰ বনাবলৈ মই চেষ্টা কৰিম। মানে কেনেকুৱা ভিডিঅ' বনালে আপোনালোকে ভাল পাব সেইটো কমেণ্ট কৰি জনাব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, সমাপ্ত হৈছে। সকলোৱে চাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। কিবা যদি ভুল হৈছে ক্ষমা কৰিব। আকৌ এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আহিম। ধন্যবাদ।